ইয়াতে দি যাওঁ মানুহবিলাকৰ বৰ দুৰ্গতি হৈছে দেই উপায় নাই কি ক'বা বান পৰিস্থিতি যোৱাচোন তুমি বৰদেউতা উঠাই দিয়া কিবা ম'হ আছে দেই কচু আনিব বৰদেউতা শুই আছে নেকি আমি আহিছিলোঁ উঠকচোন অকণমান বিশ্ৰাম কৰিছিলে এনেই পৰি আছো আমি আহিলোঁ এপাক কি সকামত আহিলে বা এই অলপ সাহাৰ্য দিব আহিলোঁ বানপানী হৈ আছে আপোনালোকে ইয়াত আছে শিবিৰত ইয়াত আমাৰ ফালৰ পৰা অকণমান দি কোনোবাজনে এই কেমেৰাটো ফটো একপি তুলি দিবাচোন আহক ধৰি সকলোৱে ধৰি এই আমাৰ এই ভাইটিজনে কেমেৰা তুলি দিব কিবা অলপ দিছো আৰু হ'ব মহে খাইছে ঠিক আছে বাৰু দেই এতিয়া যি পাইছো দিছো আৰু বাইদেউক ধৰিব অসুবিধা নকৰিব কি যে দিনকাল আহিল এই বলীয়া বানটোৱে ঘৰখন নিলে উঠুৱাই বয় বস্তুৰ নামত অকল এই গাৰুটোৱে পাতিটোৱে থাকিলগে একোৱেই নাই সব উঠাই লৈ গ'ল কোনে বুজিব এই বিপদৰ কথা আজি বান শিবিৰত পৰি থকা 5টা দিন হ'ল মুনাই মোক দিছে খাবলে হেঁপাহৰ গৰু কিজনীও উটুৱাই লৈ গ'ল ভঁৰালৰ ধান কেইটাও লৈ গ'ল এতিয়া ইয়াত পৰি আছো এইবোৰ মানুহে খাবলৈ দিছে বান সাহায্য এতিয়া দি গ'লে এয়া চাউল এটা তিয়হ এই চাউলখিনি বনাও বাৰু কেনেকে মই কিবা পাত্ৰ এটাও নাই মোৰ ওচৰত দিবলৈ মন আছিলে যদি এসাঁজ বনাই মেলি মোক দি থৈ যোৱা হ'লেও অকণমান মোৰ পেটটোৱে তত পালেহেঁতেন বান সাহায্য দিছে মই তেওঁলোকক অপমান কৰা নাই কিন্তু এই চাউলকেইটা আৰু এটা তিয়হ দিয়াৰ নামত এইকেইটাতকে গুৰুত্ব তেওঁলোকে ফটো উঠাতে দিলেও বিভিন্ন ভংগীমাত তেওঁলোকে ফটো উঠি গ'ল কিন্তু মই জানো এই চাউলকেইটা বনাই খাব পাৰি মোৰ একো পাত্ৰ নাই খৰি এডাল নাই মই কেনেকে কি কৰিম কোনে বুজিব আমাৰ দুখৰ কথা কোনে বুজিব